নমস্কাৰ আজি ভিডিঅ'টো বনোৱাৰ বিশেষ এটি কাৰণ আছে যেহেতু আমি ২-৩ বাৰ দেখি আছো যে নিতুমণি শইকীয়া ডাঙৰীয়াৰ যেহেতু মিচিং জাতিৰ ওপৰত যি মন্তব্য প্ৰদান কৰিছিলে তাৰ ওপৰত যেহেতু সৰব চৰ্চা হৈ আছে ছ'চিয়েল মিডিয়াত গতিকে ময়ো আজি থাকিব নোৱাৰি এই ভিডিঅ'টো বনাবলৈ যেহেতু আমি সকলোৱে জানো আমি সকলোৱে ভিডিঅ'টো চাইছো আৰু ময়ো চাইছো বাৰে বাৰে চাইছো তাতে তেখেতে সম্পূৰ্ণ স্পষ্টভাৱে কৈছে যে মিচিং সকলে কৰবাত ভিক্ষা কৰি খায় যেতিয়া মিচিং সকলে বুলি কৈছে মিচিং সকলে বুলি কোৱাৰ লগে লগে গোটেই জাতিটোৰ কথা টেলিভিছন স্ক্ৰীনত বহি পিনি যদি এটা জাতিক ভিক্ষাৰী বুলি আখ্যা দিয়ে তেন্তে ইয়াতছে আৰু লজ্জাজনক কথা একো হ'ব নোৱাৰে কাৰণ এজন সাংবাদিক হিচাপে যেহেতু তেখেতে গণতন্ত্ৰৰ সাংবাদিকসকল হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ গতিকে তেখেতলোকৰ বহুতো নিৰপেক্ষতা আছে আৰু বহুতো তেখেতলোকৰ গণতন্ত্ৰৰ বৰ্তাই ৰখা বহুতো তেখেতলোকৰ অৱদান আছে কিন্তু যেহেতু এটা টেলিভিছন স্ক্ৰীনত বহি পিনি এটা জাতিক যেতিয়া উপলুঙা মন্তব্য কৰা হয় তেতিয়া হয়তো সকলোৱে দুখ পায় আৰু যেহেতু ময়ো মিচিং সমাজৰে এগৰাকী ছাত্ৰী গতিকে ময়ো বহুত দুখ পাইছোঁ মই একচুৱেলি বহুত ডাঙৰ কথা ক'বলৈ আজি ভিডিঅ'টো বনোৱা নাই যিহেতু মই এজনী মিচিং ছাত্ৰী গতিকে মই বহুত অন্তৰত দুখ পাইছোঁ আৰু যিহেতু কালি ৰাতি তেখেতে অভিমত আকৌ তেখেতৰ যি মিচিঙক লৈ বক্তব্য প্ৰদান কৰিছিলে তাৰ ওপৰত যিহেতু নতুনকৈ এটা তেখেতৰ অভিমত অনুষ্ঠানতে তেওঁ ক্ষমা খুজিব লাগিছিলে আচলতে কিন্তু তাত তেখেতক ক্ষমা খোজা আমি দেখিব নাপালোঁ তেখেতে কিন্তু আগৰ ইতিহাস খুচৰি আছিলে যে মই মিচিং বন্ধুসকলৰ লগত আগতেও আছোঁ যে ময়ে প্ৰথম সাংবাদিক হ'ব যোনে আলি আই লৃগাঙত ৩টা-৪টা বজালৈকে মিচিং ভাইসকলৰ লগত থাকি সংস্কৃতি প্ৰদৰ্শন কৰিছে আমুক তামুক তেখেতে কৰিছে সেইটো আমি তেখেতক শলাগ লৈছোঁ আৰু তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতে বুলিয়ে নহয় বহুত সাংবাদিক আছে বহুত নিউজ চেনেল আছে যিসকলে সকলো সংস্কৃতি দাঙি ধৰে তাৰ কাৰণে তেখেতে বিশেষ একো কাম কৰিছে বুলি মই নাভাবোঁ আৰু যিহেতু আমি অসমৰ ভূমিপুত্ৰ হিচাপে এয়া আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰাটো তেখেতলোকৰ এইটো কৰ্তব্য লগতে তেখেতলোকৰ TRP বা এনেকুৱা যিহেতু সাংবাদিক হয় গতিকে খবৰ লোৱালে সকলো সংস্কৃতি দাঙি ধৰে তাৰ কাৰণে তেখেতে বিশেষ একো কাম কৰিছে বুলি মই নাভাবোঁ আৰু যিহেতু আমি অসমৰ ভূমিপুত্ৰ হিচাপে এয়া আমাৰ সংস্কৃতি প্ৰদৰ্শন কৰাটো তেখেতলোকৰ এইটো কৰ্তব্য লগতে তেখেতলোকৰ TRP বা এনেকুৱা যিহেতু সাংবাদিক হয় গতিকে খবৰ লোৱাটো তেখেতলোকৰ খবৰ দেখুৱাটো তেখেতলোকৰ কৰ্তব্য গতিকে মই ভাবোঁ তাত কোনো ডাঙৰ কাম কৰা নাই কিন্তু যিহেতু তেওঁ নিজকে ইতিহাস খুচৰি কৈ আছে যে মই মিচিংসকলৰ লগত আগতে আছোঁ এনেকুৱা বাট তেখেতে আছে সেইটো মই গম পাইছোঁ কিন্তু তেখেতে যি প্ৰসংগতে নকওক কিয় তেখেতে ভিডিঅ'টোত কৈছে যে মই ভিক্ষাৰী শব্দটো বেলেগ প্ৰসংগত ক'ব গৈছিলোঁ আৰু বেলেগ ধৰণে ব্যাখ্যা কৰিছে কিন্তু যি প্ৰসংগতে নকওক লাগিলে তেখেতে যিহেতু মিচিং মানুহে ভিক্ষা কৰি খায় বুলি কৈছে হয় আপুনি হয়তো নিতুমণি শইকীয়া আপুনি হয়তো গম নাপায় যে ভিক্ষাৰী আৰু অপৰাধীৰ কোনো ধৰ্ম আৰু জাতি নাই এজন মানুহে অপৰাধী হ'লে গোটেই জাতিটো অপৰাধী হৈ নাযায় বা এজন মানুহে ভিক্ষা খুজিলে গোটেই মিচিং জাতিটো ভিক্ষাৰী হৈ নাযায় যিহেতু অকল মিচিং বুলিয়ে নহয় বহুত জাতি ভিক্ষাৰী আছে কিন্তু আচলতে সঁচা কথা ক'বলৈ গ'লে মই কিন্তু আমাৰ মিচিং জাতিৰ এতিয়ালৈকে ভিক্ষাৰী পোৱা নাই আমাৰ এলেকাটোত কিন্তু থাকিব পাৰে মই নাই বুলি কোৱা নাই কিন্তু তেখেতে যি মন্তব্য প্ৰদান কৰিছে যিহেতু টেলিভিছন স্ক্ৰীনত বহি ৰাজ্যিক টেলিভিছন স্ক্ৰীনত বহি যে মিচিং মানুহে ভিক্ষা কৰি খায় চ' গোটেই জাতিটোক বুজাইছে গতিকে মই ভাবোঁ তেখেতে সম্পূৰ্ণভাৱে ভুল মন্তব্য প্ৰদান কৰিছে গতিকে তেখেতৰ ক্ষমা খোজাৰ প্ৰয়োজন আছে কালি ৰাতি অভিমতত তেখেতে ক্ষমা খুজিব লাগিছিলে একচুৱেলি আমি চবে আশা কৰি আছিলোঁ তেখেতে ক্ষমা খুজিব বুলি তেওঁ লাগিলে যিটো প্ৰসংগতে নহওক লাগিলে ক্ষমাটো খুজিব লাগিছিলে বাট নুখুজিলে গতিকে মই অনুৰোধ জনাইছোঁ তেখেতে যাতে যি মন্তব্য প্ৰদান কৰিলে তেখেতে যদি মিচিং ভাইসকলৰ লগত আছে যদি তেখেতে আগৰ পৰাই আছে তেন্তে ধন্যবাদ আৰু থাকিব বুলি আশা কৰিছোঁ আৰু কিন্তু তেখেতে যি ভুল মন্তব্য প্ৰদান কৰিছিলে তাৰ কাৰণে ক্ষমা খোজাটো অতিকৈ প্ৰয়োজন আৰু তেখেতক ক্ষমা খুজিবলৈ মই দাবী জনাইছোঁ ইমানে কৈছোঁ ধন্যবাদ